নমস্কাৰ মই আবু হানিফা আজি আমাৰ কোচিং কেন্দ্ৰৰ সমূহ ছাত্ৰ ছাত্ৰী তথা যিসকল অন্যান্য লোকে আমাৰ ভিডিঅ'খন চাব সকলোলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আজি এটি ভিডিঅ' ক্লাছ আমি কৰিম। সেয়া থাকিব ইংলিছৰ। তো আমি প্ৰথমতে কথা পাতিম আমাৰ দুটা ভাগত ভিডিঅ'টো আমি বিভাজিত কৰিম। এটা পাৰ্টত আমি শিকিম আমি ডাঙৰ ফলা কেতিয়া আৰু ক'ত ব্যৱহাৰ কৰোঁ, আৰু প্ৰথম পাৰ্টত আমি আলোচনা কৰিম যে আমি ছাত্ৰ ছাত্ৰীসকলে পাঠটো কুৱেশ্যন আনচাৰখিনি আগতে গুৰুত্ব সহকাৰে পঢ়িব লাগে নে পাঠটো মেইন পাৰ্ট, সেয়া আৰু লগতে কিছুমান কমন মিষ্টেকছ থাকে সেই বিষয়ে আলোচনা কৰিম। আৰু আজিৰ ভিডিঅ'টো আছামিজ মিডিয়াম ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই ডেডিকেট কৰি আছোঁ। পিছত আমাৰ ইংলিছ ক্লাছবিলাক দুয়োটা লেংগুৱেজত হ'ব। আজিৰটো আছামিজ মিডিয়াম ছাত্ৰৰ কাৰণে, আৰু পিছত নেক্সট কিবা ক্লাছত আমি ইংলিছ মিডিয়ামৰ কাৰণে এক্সট্ৰা ক্লাছ কৰাম, সেইটো ইংলিছত থাকিব। তো আমি এটা পাঠ পঢ়োঁতে যেতিয়া আমি মেট্ৰিকৰ পৰীক্ষা দিয়ক, SSLC এক্সাম বা হায়াৰ ছেকেণ্ডাৰী এক্সাম বা যিকোনো এক্সাম, ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ কৰিম যাতে তেওঁলোকে কুৱেশ্যন আনচাৰত ইমান গুৰুত্ব দিব নালাগে। গুৰুত্ব দিব লাগে, কিন্তু কুৱেশ্যন আনচাৰতকৈ গুৰুত্বটো আমি ক'ত বেছি দিব লাগে, আমি মেইন পাঠটোত। এতিয়া এটা কবিতাই হওক বা এটা গল্প হওক বা এটা লেচন, যিকোনো চেপ্টাৰটো, আমি চেপ্টাৰটো যদি ভালকৈ বুজি পাওঁ আৰু তাৰ সাৰাংশটো জানো, তাৰ চামাৰিটো আমি চাব লাগে। ইয়াৰ পিছত আমি যদি এশটাই নহয়, হয়তো সেইটো চেপ্টাৰৰ পৰা 1000 কুৱেশ্যন আমি এটেম্প কৰিব পাৰিম, 1000 কুৱেশ্যন থাকিলেও। কিন্তু যদি আমি মেইন পাৰ্টটো ভালকৈ নপঢ়ি পেলাই আমি যদি কুৱেশ্যন আনচাৰ মুখস্থ কৰোঁ বা কুৱেশ্যন আনচাৰ চাওঁ, 100টা কুৱেশ্যন আনচাৰ মুখস্থ কৰিলে, কিন্তু যদি তাতকৈ 2-এটা কুৱেশ্যন বেছি থাকে, বেলেগ থাকে, তো সেইটো কুৱেশ্যন নাজানিবও পাৰে। সেইটোৰ কাৰণে মই সকলোকে কৈছোঁ মেইন পাৰ্টটো ভালকৈ বুজক, তাৰপিছত কুৱেশ্যন আনচাৰ 2-4টা চাওক কনচেপ্টটো ক্লিয়াৰ হোৱাৰ কাৰণে। বাকী সমূহ কুৱেশ্যন খামুলিয়াই নিজেই পাৰিব ভালকৈ, যিকোনো কুৱেশ্যন এটেম্প কৰিব পাৰিব, আনচাৰ কৰিব পাৰিব, যদিহে তেওঁ পাঠটো ভালকৈ বুজি পায়। আচ্ছা, যি কি নহওক, আমি আজি এটা কিছুমান কমন মিষ্টেকছৰ কথা আলোচনা কৰিম। ফাৰ্ষ্টৰ ভিডিঅ'টোত চাওক, আমি কেতিয়াবা কিছুমান শব্দ, যেনিবা প্ৰথমতে যদি মই কওঁ আছামিজ শব্দটো, যদি আছামিজ শব্দটো আমি লিখোঁ, এইটো কিহক বুজাইছে? এই শব্দটোৱে এটা ভাষাক বুজাইছে। তো এইটো কাক বুজাইছে? ভাষাক বুজাইছে, লেংগুৱেজক। কিন্তু যদি ইয়াৰ আগত আমি দা দিওঁ, দা আছামিজ, তেতিয়া এইটোৱে অসমত থকা লোকক বুজাব, মানে জাতিটোক বুজাব। ঠিক তেনেকুৱা যদি ইংলিছ শব্দটো আমি লিখোঁ, ইংলিছ অকল লিখিলে এইটো ভাষাকহে বুজাব। এনে নহয় যে ইংলেণ্ডত থকা মানুহ, ইংলেণ্ডত থকা লোকক বুজাব হ'লে আমি দা ইংলিছ দিব লাগিব। দা ইংলিছ মানে দ্য পিপল অফ ইংলেণ্ড, ইংলেণ্ডত থকা লোক। ঠিক তেনেকুৱা এইটো গ'ল 1 নম্বৰত, এইটো ধৰি লৈছোঁ 2 নম্বৰত, 3 নম্বৰত, আমি বেছি নহয় 4-5টামান কৰিম। তো যদি আমি জাপানীজ লিখোঁ, জাপানীজ বুলি ক'লে এইটো ভাষাক বুজাব। কিন্তু যদি আমি দা জাপানীজ বুলি কওঁ, দা জাপানীজ মানে সেই জাপানত থকা লোক, মানুহক বুজাব, জনসংখ্যাক বুজাব। পিছত আমি ধৰি লৈছোঁ যদি 4 নম্বৰত ফ্ৰেঞ্চ। আচ্ছা, ফ্ৰেঞ্চ বুলি ক'লে আৰু এটা ডিফাৰেঞ্চিয়েশ্যন তাত আহি যায়।
ঠিক আছে আৰু পাৰে মানে আমি এই ইংলিছ শব্দটো বা এই শব্দবিলাক আমি যেতিয়া এটা হেৰিক বুজাব মানে এটা জেগাত থকা লোকক বুজাব এটা প্ৰজাতি এটা হেৰিক বুজাব কমিউনিটিক বুজাব তেতিয়া আমি কেপিটেলাইজ কৰিম প্ৰথম লেটাৰ যোনবিলাক সেইবিলাক কেপিটেলাইজ কৰিম কেপিটেলাইজেশ্যন কৰাৰ নিয়মটো পিছতীয়াকৈ আমি দ্বিতীয়টো পৰ্বত আলোচনা কৰিম এইখন ভিডিঅ'ৰে তো কেপিটেলাইজ কেনেকৈ কৰিব লাগে সেই কেপিটেলাইজেশ্যনৰ ৰুলছখিনি ক'ম আচ্ছা তাৰপিছত আমি এতিয়া চাওঁ যদি ফ্ৰেঞ্চ লিখোঁ চাওক ফ্ৰেঞ্চ আচ্ছা তো এইটো হ'ল ফ্ৰেঞ্চটো এইটো ভাষাক বুজাব ফ্ৰেঞ্চটোৱে লেংগুৱেজক বুজাব আৰু তাৰ আগত যদি আমি দ্য ফ্ৰেঞ্চ দিওঁ দ্য ফ্ৰেঞ্চ মানে সেই ফ্ৰান্সত থকা লোকক বুজাব দ্য ফ্ৰেঞ্চ আৰু কেতিয়াবা আমি দেখা পাওঁ এইটো হ'ল যে সেই ফ্ৰেন্সত থকা লোকক বুজাব পিপল অফ ফ্ৰান্স দ্য ফ্ৰেঞ্চ বুলি ক'লে পিপল অফ ফ্ৰান্সক বুজাব আৰু ফ্ৰেঞ্চ বুলি ক'লে অকল লেংগুৱেজক বুজাব পিছত আমি আৰু কেতিয়াবা দেখা পাওঁ এই ফ্ৰেঞ্চ শব্দটোৰ মাজতো অলপ বিসংগতি কৰে ফ্ৰেঞ্চটো যদি এইটো অকল FRANCE এইটোহে দেশখনক বুজাইছে দেশখনৰ বানানটো চাব FRANCE ফ্ৰেঞ্চ এইটো হ'ল দেশক বুজাব কিন্তু যদি ভাষাক বুজাব লগা হয় বা জাতিটোক বুজাব লগা হয় তেতিয়া ফ্ৰেঞ্চ এই বানানবিলাক চাব FRENCH ফ্ৰেঞ্চ আৰু যিটো দেশক বুজাবলৈ জেগাক বুজাব হ'লে তেতিয়া ফ্ৰান্স ঠিক আছে এইটো প্লেচক বুজাইছে দেশখনক বুজাইছে তো এয়া হ'ল কিছুমান মিষ্টেক্স আমাৰ আছিলে এইটো নিশ্চয় নোট কৰি ল'ব মনত ৰাখিলে ভাল পিছত আমি আৰু কিছুমান ভুল এটা আমি কেতিয়াবা পজিশ্যনত ভুল কৰোঁ আমি পজেচিভ কেতিয়াবা প্ৰায়ে দেখা পোৱা যায় ইটছ এই দুখন ইটছৰ মাজত কেতিয়াবা এই ইটছৰ জেগাত এইখন ইটছ ব্যৱহাৰ কৰা দেখা যায় আৰু কেতিয়াবা এইখনৰ জেগাত এইখন ব্যৱহাৰ কৰে আচলতে দুয়োটাৰ অৰ্থ অলপ বেলেগ এই ইটছটোৱে কি বুজাইছে এইটো পজেচিভক বুজাইছে এইটো মানে যিটো হয় ৰটো এইটো বুজাইছে আৰু এইখন যিটো ইটছ আছে এইখনে বুজাইছে ইট ইজ এইটো এইখনে বুজাইছে ইটছ যিটো য'ত এপষ্ট্ৰফ এছ আছে এইটোৱে ইট ইজক বুজায় কিন্তু কেতিয়াবা ভাবে লোকে তাৰমানে ইটছে বুজাইছে পজেচিভ কিন্তু পজেচিভ এইটো নহয় পজেচিভ এইটোহে যেনে মই এটা উদাহৰণ দি কনচেপ্টটো ক্লিয়াৰ কৰি দিব বিচাৰিম যে যেনিবা আমি ধৰি লৈছোঁ উদাহৰণত আমি It's the book. It's the book that I studied It's the book that I studied all its chapters. It's the book that I studied all its chapters. ইয়াত বুজাইছে it is the book that I studied all its chapters. তাৰমানে এইটো সেইখন কিতাপ যে মই ইয়াৰ আটাইখিনি পাঠ পঢ়িছোঁ বা আমি আৰু এখন উদাহৰণ ল'ব পাৰোঁ যে
eats the dog that ইয়াৰ বাবে it's a wise dog that scratches its own fleas. ইয়াত যেটো apostrophe s আছে ইয়াৰ দ্বাৰা বুজাইছে it is a wise dog that scratches its own fleas. তো এটোৱে পজিশনক বুজাইছে এটো পজিটিভ আমি ইয়াৰ ধৰণে আৰু কিছুমান পাও সেইবিলাকক pronominal possessive বুলি কোৱা হয় pronominal possessive কোনবিলাক যেনে ধৰা hers ours its theirs etc এইবিলাকক কোৱা হয় pronominal possessive তো এইবিলাকত আমাৰ apostrophe দৰকাৰ নাই আচ্ছা কিছুমান পসেসিভ বুজাবৰ কাৰণে আমি এপোস্ট্ৰফ দৰকাৰ যেনে উদাহৰণ যদি আমি এতিয়া এনেকা লিখো যে বাৰ্নছ পোয়েম এটোৱে বাৰ্নৰ কবিতা বুজাবৰ কাৰণে আমি ইয়াত এপোস্ট্ৰফেছ দিবই লাগিব বা তেনেকা ওমছ ল তেনেকুৱা কিছুমান হেৰি আছে আমি সেইবিলাকত এপোস্ট্ৰফটো দি পসেসিভ বুজাও কিন্তু যোনবিলাক নেকি প্ৰনোমিনেল পসেসিভ আছে সেয়া তাত আমি কোনো ধৰণৰ এপোস্ট্ৰফ দিব নালাগে সেইকাৰণে মই কৈছো যেটো ইটস আৰু ইটছৰ পাৰ্থক্যটো যাতে বুজি পাই পেলাই ব্যৱহাৰ কৰে তো এইটোৱে তো আমি এতিয়া নেক্সট আমাৰ পাৰ্টত আলোচনা কৰিম যে আমি ক্যাপিটাল লেটাৰ কেতিয়া ইউজ কৰিব লাগে আমি ক্যাপিটালাইজেশনৰ মেথডটো গম পাম ঠিক আছে Hello, dear students and all. Welcome to Chansha Coaching Center. And today the topic that we are going to start today is uses of capital letters and differentiation of its and its. So, আজি আমি ছাত্ৰসকল চাম আমি কেতিয়াবা ডাঙৰ ফলা আখৰ ব্যৱহাৰ কৰিব লাগে কেতিয়াবা সচৰাচৰ আমি প্ৰায়ে দেখো সঘনাই ভুল কৰে তো কেইটামান নিয়ম মই আজিৰ ক্লাছটোত শুনাম যে কেতিয়া ক্যাপিটাল লেটাৰ ব্যৱহাৰ কৰা হয় ফাৰ্ষ্টত হ'ল যে যদি কোনো প্ৰপাৰ নাউন হয় প্ৰপাৰ নাউনৰ ক্ষেত্ৰত আমি ক্যাপিটাল লেটাৰ ইউজ কৰিম প্ৰপাৰ নাউনত যিকোনো মানুহৰ নাম হওক আমি যেতিয়া মানুহৰ নাম ব্যৱহাৰ কৰোঁ তেতিয়া মানুহৰ প্ৰতিটো নাম তিনিটা বা দুটা শব্দ যিমানটোৱে থাকক প্ৰথম শব্দটো আমি ক্যাপিটাল লেটাৰত লিখিম যেনে যদি মই লিখো যে ডোনাল্ড ট্ৰাম্প দুটা শব্দ আছে ইয়াত তো ডোনাল্ড শব্দটো আমি ডি ক্যাপিটাল দিছো পিছত ও এন এ এল ডি ডোনাল্ড তো আমি ডোনাল্ড শব্দটো লিখোঁতে ডি টু ক্যাপিটাল লেটাৰ দিছো আকৌ ট্ৰাম্প লিখোঁতে টি আৰ ইউ এম পি ট্ৰাম্প ডোনাল্ড ট্ৰাম্প বা সলমান খান যদি লিখো তো এস টু ক্যাপিটাল লেটাৰ হ'ব এস এ এল এম এ এন
সলমান আকৌ খান লিখোতে কে টো কেপিটেল লেটাৰ দিব সলমান খান তেনেকুৱা আমি নামৰ ক্ষেত্ৰত কেপিটেল লেটাৰ ইউজ কৰিম বা যদি কোনো স্পেচিফিক প্লেচ হয় ধৰি লৈছো আমি তেজপুৰখনকে লিখিলো তো তেজপুৰটো আমি এনেকে নিলিখো তেজপুৰটো যদি কোনো স্পেচিফিক প্লেচ হয় বা তেজপুৰ ইউনিভাৰ্চিটি শব্দটো যদি আমি লিখো তেতিয়া এই জেগাটো স্পেচিফাইড হৈ যাব স্পেচিফাইড হৈ যোৱাৰ পিছত আমি সেইটো এই টিটো ডাঙৰ ফলা দিম বা ইউনিভাৰ্চিটি শব্দটো ইউটো ডাঙৰ ফলা দিম তেনেকুৱাকে যদি কোনো বস্তু হয় স্পেচিফিক বা যদি কোনো অৰ্গেনাইজেশ্যনৰ নাম হয় যেনে অৰ্গেনাইজেশ্যনৰ নাম বুলি ক'লে যেন দ্য হাউচ অফ পাৰ্লিয়ামেণ্ট দ্য হাউচ অফ পাৰ্লিয়ামেণ্ট লিখোতে আমি হাউচটো আৰু দাটোতো লিখোতে টিটো কেপিটেল লেটাৰ হ'ব কাৰণ হ'ল ইয়াৰ আৰু এটা নিয়ম আছে যে আমি প্ৰথম বাক্য এটা ষ্টাৰ্ট কৰোঁতে ষ্টাৰ্টিং লেটাৰটো যিটো হয় সেইটো আমি ডাঙৰ ফলা দিব লাগিব কেপিটেল লেটাৰ দিব লাগিব আচ্ছা তো তেনেকা দ্য হাউচ অফ পাৰ্লিয়ামেণ্ট লিখোতে আমি কি লিখিম এইচটো ডাঙৰ ফলা দিম অফটো সৰু এটা শব্দ আমি অফটো এনেকা ডাঙৰ ফলাত অটো নিদিলে হ'ব কিন্তু পাৰ্লিয়ামেণ্টটো আকৌ লিখোতে আমি পিটো কেপিটেল লেটাৰ দিম তেনেকা হৈ গ'ল এইটো এক নম্বৰ এটা নিয়ম আৰু এটা কথা যেন আমি যদি কিবা দেশৰ নাম লিখো তেতিয়া ধৰক যদি আমি কাউন্ট্ৰি শব্দটো লিখো COUNTRY কাউন্ট্ৰি কাউন্ট্ৰিটো আমি সিটো কেপিটেল দিব নালাগে কিন্তু কথা হ'ল যদি আমি কাউন্ট্ৰিৰ নামটো দিওঁ যেনে চাইনা ইণ্ডিয়া ফ্ৰান্স তো এই শব্দবিলাক আমি যদি ইণ্ডিয়া লিখো তেতিয়া আমি আইটো কেপিটেল দিব লাগিব ইণ্ডিয়া চাইনা সিটো কেপিটেল কিন্তু দৰাচলতে কাউন্ট্ৰি নামটো লিখোতে আমি কেপিটেল লেটাৰ দিব নালাগে জাষ্ট এইটো এটা ইংৰাজী শব্দ কিন্তু এইটো যেতিয়া নেকি ইণ্ডিয়া বা চাইনা লিখিম তেতিয়া এইটো স্পেচিফিক এটা জেগা হৈ যাব মানে শব্দটো স্পেচিফাইড হৈ যাব আচ্ছা তাৰপিছত বা এনেকা ষ্টেট আমি এছটো সৰু ফলা দিব পাৰোঁ ষ্টেট কিন্তু যদি আসাম এটা ষ্টেটৰ নাম তো আসাম লিখোতে আমি এটো কেপিটেল লেটাৰ দিব লাগিব যেনেকৈ এয়া আসাম ঠিক তেনেকুৱা যদি কোনো লেংগুৱেজৰ নাম হয় এটা ভাষা হয় যেন ইংলিছ আছামিজ তেনেকুৱা ক্ষেত্ৰত আমি ইংলিছ লিখোতে ইটো সদায় ডাঙৰ ফলা আৰু ইংৰাজী যিটো ইংলিছ শব্দটো য'তে আমি লিখোঁ ডাঙৰ ফলা লিখিব লাগে আমি যদি এতিয়া ভাষা লিখোঁ যে আছামিজ লিখোতে আমি এটো স্মল দিব নোৱাৰোঁ যদি সেইটো ভাষাৰ নাম হয় তেনেকৈ ফ্ৰান্স হওক বা ইংলিছ হওক আৰু এটা কথা যদি আমি ইয়াত কেতিয়াবা কেতিয়াবা এনে দেখা যায় যে জাতিটোৰ নাম বা মানে সেই ৰাজ্য এটাত থকা মানুহৰ আৰু ভাষাটোক একেটা শব্দৰে বুজায় তো ইয়াত ছিংগুল আছামিজ শব্দটো থাকিলে এইটো ভাষাক বুজাব কিন্তু যদি আছামিজৰ আগত যদি দা শব্দটো থাকে ইয়াত যদি এটা দা দিয়া থাকে দা আছামিজ তেতিয়া আকৌ এইটো ভাষাক নুবুজায় এইটো কাক বুজাব সেই মানে অসমত থকা মানুহক বুজাব দা আছামিজ অসমীয়া লোক তেনেকুৱা আচ্ছা এতিয়া আমি যদি কোনো ৰিলিজন হয় কোনো এটা ধৰ্ম হয় তেনে ক্ষেত্ৰতো আমি কি কৰিম ডাঙৰ ফলা আখৰ ব্যৱহাৰ কৰিম
যদি বুদ্ধিজম লিখো বা খ্ৰীষ্টিয়ানিটি লিখো খ্ৰীষ্টিয়ানিটি তো খ্ৰীষ্টিয়ানিটি লিখোতে আমি সিটো ডাঙৰ ফলা দিব লাগিব ঠিক তেনেকা বুদ্ধিজম লিখোতে আমি এই বিটো ডাঙৰ ফলা দিব লাগিব তো এইখিনি আমি আলোচনা কৰিলো তাৰমানে প্ৰপাৰ নাউন্স আৰু এতিয়া নেক্সট কথা হ'ল আৰু ক'ত আমি ডাঙৰ ফলা আখৰটো ব্যৱহাৰ কৰিম যদি আমি এটা বাক্য আৰম্ভ কৰোঁ আৰম্ভ কৰোঁতে আৰম্ভণিৰ যিটো প্ৰথম শব্দটোৰ প্ৰথম আখৰটো তেনে ক্ষেত্ৰত আমি কি কৰিম ডাঙৰ ফলা আখৰ ব্যৱহাৰ কৰিম প্ৰথম আখৰটো যদি মই কওঁ এটা সেন্টেন্স I go to school I go to school so এইটো এটা বাক্য হয় তো I টো আমি ইয়াত এনেকুৱা সৰু ফলা I দি লিখিব নোৱাৰোঁ কাৰণ this is the first letter of the sentence first letter of the first word of a sentence so before starting a sentence or before going to start the sentence what we should do is that we should use the capital letter the first letter would be the capital one so next আমি যদি কিবা টাইটেল দিব খোজো টাইটেল মানে এটা কিতাপৰে নাম হওক বা সিনেমা এখনৰ নাম হওক মুভিজ বা যদি কিবা ষ্টৰি হওক পয়েমছ হওক তো সেই টাইটেলবিলাক আমি ডাঙৰ ফলা লিখিম প্ৰতিটো শব্দ সৰু শব্দবিলাক যোনবিলাক ইমান শব্দটো জাষ্ট ব্যৱহাৰ হৈছে কিন্তু এইটো ইমান গুৰুত্বপূৰ্ণ নহয় সেই ষ্টৰিটোৰ কাৰণে বা বুকটোৰ কাৰণে চ' সেইবিলাক বাদ যেনে অফ বা ইন দা এইবিলাক যদি মাজত থাকে যদিহে ফাৰ্ষ্টত বা লাষ্টত নাথাকে আকৌ এই সৰু শব্দবিলাক যদি ফাৰ্ষ্টত বা লাষ্টত থাকে তেতিয়া আমি এইবিলাকক প্ৰথম আখৰটো ডাঙৰ ফলা দিব লাগিব এতিয়া কথা হ'ল যে আমি যদি লিখোঁ যে উইংছ অফ ফায়াৰ উইংছ অফ ফায়াৰ তো এইটো এটা কিতাপৰ নাম তো আমি কি কৰিছোঁ এয়া প্ৰতিটো শব্দৰে প্ৰথম লেটাৰবিলাক কেপিটেল লেটাৰ ইউজ কৰিছোঁ কিন্তু অফটো মাজত আছে কাৰণে তো অফটোৰ যিটো অটো এইটো আমি কেপিটেল দিয়া নাই এইটো এখন কিতাপৰ নাম তেনেকুৱা যদি এখন চিনেমাৰ নাম যদি দিওঁ এখন ফিল্মৰ নাম तारे जमी पर लिखोते ए टी टू कैपिटल लेटर दिसु जेड टू कैपिटल लेटर दिसु और पावर पी टू कैपिटल लेटर दिसु ठीक तेनेकुआ যদি আমি লিখো ষ্টৰি এটা নাম লিখো বা পোয়েমছ লিখো যেনে এমেণ্ডা কথা হ'ল এমেণ্ডা ধৰি লৈছো এমেণ্ডা এজনী ছোৱালীৰ নাম বা মানুহৰ নাম এতিয়া এমেণ্ডাটো নামটো সেইটো বুজাইছে ইয়াৰ কাৰণে নহয় এইটো এটা কবিতাৰ নাম হয় তো কবিতাৰ নাম হোৱা কাৰণে আমি যিটো আখৰ প্ৰথম আখৰটো আছে কেপিটেল লেটাৰ ইউজ কৰিছো তাৰপিছত আমি যদি লিখো এ লেটাৰ টু গড তো এ লেটাৰ টু গড আমি কেনেকৈ লিখিম এ টু কেপিটেল দিম এতিয়া এ টু যদি মাজত থাকে তেতিয়া আমি কেপিটেল নিদিলে হ'ব কিন্তু এইটো ফাৰ্ষ্টত আছে ন গতিকে আমি এ টু কেপিটেল লেটাৰে দিব লাগিব এ আকৌ এল টু ডাঙৰ ফলা এ লেটাৰ টু গড এ লেটাৰ টু গড এইটো আমি ডাঙৰ ফলাত লিখিছোঁ তো তেনেকুৱাকৈ আমি কি কৰিম ডাঙৰ ফলা ব্যৱহাৰ কৰিম আচ্ছা এইটো হ'ল আমাৰ ফাৰ্ষ্টত এইখিনি ডাঙৰ ফলা ক'ত ব্যৱহাৰ কৰিম সেইটো ডিছকাছ কৰি আছোঁ নেক্সট আমি যিটো ডিছকাছ কৰিম সেইটো হ'ল
আচ্ছা মাজতে মই কৈছিলোঁ ইংলিছ এটা ছাবজেক্ট হয়। ইংলিছ যদি আমি ছাবজেক্টবিলাক লিখোঁ, ইংলিছ এটা ছাবজেক্টৰ লগতে এইটো তাৰমানে এটা ইংলিছ শব্দটো এটা কমিউনিটি মানে ইনক্লুড কৰা বুজাইছে, সেইটো কাৰণে এইটো ছাবজেক্ট হ'লেতো আমি কেপিটেল লেটাৰ লিখিম। কিন্তু অন্য ছাবজেক্ট যেনে মেথছ ছায়েন্স, তো মেথছটো আমি এনেকৈ লিখিব পাৰোঁ। এনে নহয় যে এমটো কেপিটেলে দিব লাগিব, কোনোবাই দিলে দিব পাৰে, কিন্তু ইংলিছটো কোনোবাই যদি ইচ্ছা কৰে যে ইটো আমি সৰু হলত দিম এনেকৈ নহ'ব, কিন্তু এমটো হ'ব, কাৰণ এইটো কমিউনিটিক বুজোৱা নাই। আচ্ছা যি কি নহওক, আজি আমি এইখিনিলৈকে কথা পাতিছোঁ যে কেপিটেল লেটাৰ ক'ত ব্যৱহাৰ কৰা হ'ব। নেক্সট আমি